Good morning everyone. এতিয়া বিহুৰ বন্ধ বুলি আমি গৈ আছো মামাহঁতৰ ঘৰত বৰদেউতাহঁতৰ ঘৰত আৰু প্ৰথমে আমি গৈ পাই খুৰাহঁতৰ ঘৰত একদম গৈ দমকলৰ পানীতে একদম ফ্ৰেছ পানী দি মুখখন ধুই দিছো ইমান ভাল লাগিছে আৰু মাইনাইও একদম মুখ দেখি পুৰা দমকলৰ পানীত মুখ ধুইছে আৰু ভাত পানী খাই লৈ একদম পুৰা পেট ফুল হৈ গ'ল আৰু তাৰ পিছত আমি আহি গলো ভিন্দহঁতৰ ঘৰত ভিন্দহঁতৰ অৰিজিন ঘৰ মঙ্গলদৈতে হয় তাতে আৰু বাহঁত গৈছিলে বাহঁতে ইয়া মাইনা ৰখিয়ে আছে মাইনা আহিব বুলি গম পাই দুইজনী তামাম ফুটি আৰু একদম কুহি টাই বাৰবি গুটে কেজনে পুৰা ফুটি আৰু পিছপিনে আমি ধুনিয়া পুখুৰীটা আছিল হে চাবলৈ গলো আৰু বিহু হুচৰি সৰু সৰু ল'ৰাছলিবিলাক আহি থাকে সিহঁতে বিহু ধুনিয়াকে নাছিলে হেও বাৰবিহঁতৰ লগত অকমান নাছিলে আৰু এ আহি পালো পেহিহঁতৰ ঘৰত এয়া পেহিৰ ছোৱালীজনী নতুনকে ল'ৰাজন হৈছিলে আৰু তাতেও চাহটা খালো বিহু বুলি সবৰে ঘৰে ঘৰে চাহ খাই পেট ফুলি গৈছে তাৰপিছত আকৌ খুৰাহঁতৰ ঘৰত আহিলো তাতেও এয়া হুচৰি দলতা আহিছিলে তাতেও মাইনাই চালে আৰু লাষ্টত ফাইনেলি আহিলো বৰদেউতাহঁতৰ ঘৰত তাতেও চাহ দিলে খাবলৈ অকমান ঠাই নাই পেটত তেও আৰু নামমাতত নিয়মটো কৰিলো আৰু লাষ্টত আমি আহিলো মামাহঁতৰ ঘৰত আৰু তাতেও এয়া ভাত চাত খালো খাই আজি ভিডিওটো ইমানতে শেষ কৰিলো বাই বাই